নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু ভগৱানৰ কৃপাত ময়ো কুশলে আছোঁ। মেক্সিমাম ভিডিঅ'ৰ তলত কেইটামান এনেকুৱা কমেণ্ট যিকেইটা মই প্ৰায়ে পাই থাকোঁ, সেইটো হৈ গ'ল, দাদা আমি ছাকচেছ এচিভ কৰিব পৰা নাই, আমি লাইফত সফল হ'ব পৰা নাই, কি কৰিলে সফল হ'ম? আপোনাৰ প্ৰত্যেকটো ভিডিঅ' চাওঁ, তাৰ পাছতো কিন্তু আপুনি কোৱা ধৰণে আমি কাম কৰিলেও কেতিয়াও আমি সফল হ'ব নোৱাৰোঁ। তো মই এইটো ক্ষেত্ৰত ক'ব বিচাৰিম, সফলতা বন্ধুসকল ইমান সহজে কেতিয়াও নাহে। বিফলতা প্ৰতিটো ক্ষণত আপোনাৰ লগত আছে, কিন্তু সফল যদি আপুনি হ'ব বিচাৰে তেনেহ'লে আপুনি ইমান সহজে আপুনি কেতিয়াও পাব নোৱাৰিব। সফলতা সেইখিনি মানুহে এচিভ কৰিব পাৰে যিখিনি মানুহে কঠোৰ পৰিশ্ৰম কৰিব পাৰে, নিজৰ লাইফটো অকল সেই একেটা বস্তুত ঢালি দিব পাৰে। কাৰণ ইমান সহজে যদি সফলতা পালেহেঁতেন তেনেহ'লে আজি এইখন পৃথিৱীৰ প্ৰত্যেকজন মানুহে নিজকে বিল গেটছ বুলি ভাবিলেহেঁতেন, প্ৰত্যেকজন মানুহে নিজকে এজন ডাঙৰ চাইণ্টিষ্ট বনাব পাৰিলেহেঁতেন। আৰু এটা কথা কৈ থওঁ, সফলতাৰ অৰ্থৰ বা সফলতাৰ যিটো মিনিং হয় সেইটো সকলোৰে বাবে বেলেগ বেলেগ হ'ব পাৰে। কাৰোবাৰ কাৰণে এজন ডাঙৰ ইউটিউবাৰ বনাটো সফলতা, কাৰোবাৰ কাৰণে এজন ডাঙৰ বিজনেছমেন বনাটো সফলতা, কাৰোবাৰ কাৰণে নিজৰ ভাল ফেমিলিটো ধুনীয়াকৈ একেলগে থকাটো সফলতা, কাৰোবাৰ বাবে ডাঙৰ গাড়ী, ডাঙৰ ঘৰ, কাৰোবাৰ বাবে ডাঙৰ অফিচ, ডাঙৰ চাকৰি, চৰকাৰী চাকৰি, বিজনেছ, কিবা কিবি বিভিন্ন ধৰণৰ সফলতা থাকে। প্ৰত্যেকজনৰ বাবে সফলতাৰ যিটো মেইন লক্ষ্য বা মেইন উদ্দেশ্য সেইটো বেলেগ বেলেগ হ'ব পাৰে। সেইবাবে কৈছোঁ, আপোনালোকে লাইফত যিকেইটা ক্ষেত্ৰত সফলতা পোৱা নাই, সেইকেইটা ক্ষেত্ৰত সফলতা পাবলৈ হ'লে স্পেচিয়েলি 5টা কথাত ভালকৈ ধ্যান দিব লাগিব। এইকেইটা ইমানে মজবুত কৰিব লাগিব নহয়, এই 5টা যদি ডাইৰেক্ট ৰুল যিকেইটা মই আজি আপোনালোকক শ্বেয়াৰ কৰিম, এইকেইটা যদি আপোনালোকে ফ'ল' নকৰে তেনেহ'লে আপোনালোকে লাইফত সফলতাটো একেবাৰে পাহৰিয়ে গুচি যাওক। যিকেইটা ফ'ল' কৰি আজি মই ইউটিউবত ছাকচেছ হ'ব পাৰিছোঁ, যিকেইটা ফ'ল' কৰি মই মোৰ বিজনেছ এষ্টাব্লিছ কৰিছোঁ, যিকেইটা ফ'ল' কৰাৰ বাবে মানুহৰ মুখকেইখন বন্ধ কৰিব পাৰিছোঁ, যিখিনি মানুহে মোক ইনচাল্ট ইটিকিং কৰি আছিলে আজিৰ পৰা 3 বছৰ আগলৈকে, যিকেইটা ৰুল ফ'ল' কৰি মই এটা কোম্পানী ৰিজাইন কৰাৰ পাছত নিজে এটা কোম্পানী এষ্টাব্লিছ কৰিব পাৰিছোঁ, গাড়ীকাৰ নিচিনা এটা ব্ৰেণ্ডৰ মেনেজিং ডাইৰেক্টৰ হিচাপে মই কাম কৰিব পাৰিছোঁ। তো এই ৰুল 5টা শ্বেয়াৰ কৰাৰ আগতে যিসকলে ভিডিঅ'ত লাইক কৰা নাই, এটা লাইক কৰি লওক, কাৰণ এই ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, নলেজেবল হ'ব, আৰু আপোনালোকৰ এটা লাইকে মোক বহুত বেছি অনুপ্ৰাণিত কৰে যে আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ অতি সোনকালে লৈ আহিবৰ বাবে। 1 নম্বৰ যিটো ৰুল নহয়, সেই ৰুলটো হৈ গ'ল কঠোৰ পৰিশ্ৰম, মেহনত, হাৰ্ডৱৰ্ক। এইখন পৃথিৱীত এনেকুৱা একো ধৰণৰ শ্বৰ্টকাট নাথাকে যিটো শ্বৰ্টকাটৰ দ্বাৰা আপুনি সফলতা লাভ কৰিব পাৰিব। যিসকল ব্যক্তি বৰ্তমান সময়তো মাইণ্ডত ভাবি আছে যে এটা শ্বৰ্টকাট পাই যোৱা হ'লে সফলতাৰ বাবে, এইখন পৃথিৱীত সফলতাৰ বাবে কোনো ধৰণৰ শ্বৰ্টকাট নাই। যিখিনি ব্যক্তিয়ে ভাবি আছে যে সফলতা লাগে, কোনোবা এজনে মোক আহি পেলাই মোক আশীৰ্বাদ কৰক যে মই একেদিনে ধন সম্পত্তি পাই যাওঁ, সফলতা পাই যাওঁ, সেইসকলক কৈ আছোঁ এনেকুৱা সপোন দেখাটো বন্ধ কৰক। সফলতা লাগে যদি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কঠোৰ পৰিশ্ৰম কাক কৈ জানেনে? যেতিয়া আপুনি কৰি ভাগৰি যাব, ভাগৰি গৈ এনেকুৱা লাগিব যে মই আৰু নোৱাৰিম, মোৰ দ্বাৰা আৰু নহ'ব, তাৰ পাছতো যেতিয়া আপুনি আকৌ এবাৰ কৰিবলৈ আগবাঢ়ি যাব, সেইটো কয় কঠোৰ পৰিশ্ৰম। যিটো মেহনতি 100 জনৰ ভিতৰত মাত্ৰ এজনে কৰিব পাৰে, যিটো মেহনতি 1 লাখ মানুহৰ ভিতৰত মাত্ৰ এজনে কৰিব পাৰে, যিটো মেহনতি কৰাৰ পিছত মানুহে আপোনাক দেখি ঘাম ওলাই যায় আৰু ভয় খাই যায় যে ইমানো বেছি কষ্ট কৰিব পাৰেনে মানুহে। তেনেকুৱা ধৰণৰ কঠোৰ পৰিশ্ৰম আপোনাক দৰকাৰ হ'ব, যিটো কোৱা হয় হাৰ্ডৱৰ্ক, মেহনত, কঠোৰ পৰিশ্ৰম, যাৰ দ্বাৰা আপুনি সফলতা পাব পাৰিব। 2 নম্বৰ যিটো ৰুল সফলতা পোৱাৰ, সেইটো কি জানেনে? সেইটো হৈ গ'ল এটা প্ৰপাৰ প্লেনিং। আমি কি কৰোঁ, আমি বহুত বেছি কষ্ট কৰিব পাৰোঁ, কিন্তু যদি একো ধৰণৰ প্লেনিং নাথাকে তেনেহ'লে আপুনি কেতিয়াও লাইফত ছাকচেছ এচিভ কৰাটো বাদেই দিয়ক, ইমান কোনো আপুনি এচিভ কৰিব নোৱাৰে। এই যে আপুনি মোৰ ভিডিঅ'টো চাই আছে, এই ভিডিঅ'টো বনোৱাৰ আগত মই কেনেকৈ বনাম, কোনদিনাখন দিম, কি চাৰ্ট পিন্ধিম, ক'ত বনাম, এই সম্পূৰ্ণ প্লেনিং মোৰ আছিলে। সেইবাবে হয়তো আজি আপোনালোকে এই মোৰ সৰু ভিডিঅ'টো চাই আছে। তাৰ মিনিংটো হৈ গ'ল, ভিডিঅ'টো বনোৱাত মই ছাকচেছ এচিভ কেলৈ কৰিলোঁ, মোৰ এটা প্ৰপাৰ প্লেনিং আছিলে। কোনদিনা বনাম, কি বনাম, কেতিয়া বনাম, ক'ত বনাম, কেনেকৈ বনাম। ঠিক সেই অনুপাতে আপুনি যিটো কাম কৰি আছে, সেই কামটোৰ এটা প্ৰপাৰ প্লেনিং আপোনাৰ ৰেডি থাকিব লাগিব, যিটো প্লেনিঙৰ দ্বাৰা আপুনি গৈ ছাকচেছ এচিভ কৰিব পাৰিব। যদি আপোনাৰ কোনো প্লেনিং নাই, সৰুকৈ জাষ্ট ভাবি থৈছে এইটো কৰিম, সেইটো কৰিম, এনেকৈ কৰিম, তেনেহ'লে আপুনিতো পাহৰি যাওক। এখন ডায়েৰী লওক, A to Z ডিটেইলছ লিখক, ডিটেইলিং কৰক যে কেনেকৈ, কেতিয়া, কি কৰিব, ক'ত যাব, কেনেকৈ কৰিব, সম্পূৰ্ণ প্ৰপাৰ প্লেনিংটো ৰেডি কৰক, এটা ব্লু প্ৰিণ্ট ৰেডি কৰক, তাৰ পাছত আপুনি কাম কৰক, দেখিব ছাকচেছ আপোনাৰ হাতৰ মুঠিত অতি সোনকালে আহি আছে। 3 নম্বৰ যিটো সফলতাৰ ডাইৰেক্ট ৰুল, সেইটো হৈ গ'ল ট্ৰাই মোৰ। আমি কি কৰোঁ, যেতিয়া কিবা এটা কাম কৰিবলৈ ষ্টাৰ্ট কৰোঁ, এবাৰ, দুবাৰ বা 3বাৰ ফেইল হোৱাৰ পিছত কি হৈ যায়, আমি কামটো কৰিবলৈ বাদ দি দিওঁ, আমি বাছ হৈ গ'ল, আমাৰ দ্বাৰা নহ'ব। কিন্তু সফলতাৰ যিটো ডাইৰেক্ট ৰুল, সি কি কয় জানেনে? ট্ৰাই মোৰ, আৰু এবাৰ আপোনালোকে ট্ৰাই কৰিব লাগিব, যেতিয়ালৈকে আপুনি সেই কামটো ছাকচেছ এচিভ নকৰে। বাল্ব আছে নহয় আপোনালোকৰ ঘৰত, এই যিটো পোহৰত দেখি আছে, মোৰ ইয়াতো বাল্ব জ্বলি আছে, এই বাল্বটো আৱিষ্কাৰ কৰোঁতেও 1000 বাৰ ট্ৰাই কৰিব লগা হৈছিল, 999 বাৰ ফেইল হৈ গৈছিল। আপোনালোকে ভাবকচোন, আপোনালোকে এনেকুৱা কি কাম আছে যিটো 999 বাৰ ট্ৰাই কৰাৰ পিছতো ফেইল হৈছে, আকৌ কৰিবলৈ চেষ্টা কৰিছে। সেইদিনাখন যদি 999 বাৰ যদি চেষ্টা নকৰিলেহেঁতেন নহয়, আৰু এবাৰ যদি চেষ্টা নকৰিলেহেঁতেন, তেনেহ'লে আজি এই লাইটটো আপোনালোকৰ ঘৰত জ্বলি নাথাকিলেহেঁতেন।
তেনেহ'লে আপোনালোকে নিজে এবাৰ ভাবক যদি আপোনালোকে কিবা কাম এটা কৰিছে এবাৰ দুবাৰ তিনিবাৰ ফেইল হৈছে তেতিয়ালৈকে লাগি থাকক যেতিয়ালৈকে আপুনি এই কামটো সাকসেস এচিভ নকৰে 4 নম্বৰ যেটো ডাইৰেক্ট ৰুল হেতু হৈ গল স্মাৰ্ট ওয়ার্ক আপুনি কঠোৰ পৰিশ্ৰম কৰি আছে প্ল্যানিং কৰিছে আকৌবাৰ চেষ্টা কৰিছে যিমানে যি নকৰক কিয় আজিৰ পৃথিৱীখনত এটা বস্তু বহুত বেছি ইম্পৰ্টেন্ট হেতু হৈ গল স্মাৰ্ট ওয়ার্ক কাক কয় জানেনে স্মাৰ্ট ওয়ার্ক বহুতে ভাবে যে একদম সহজে হৈ যাওক স্মাৰ্ট ওয়ার্ক কয় স্মাৰ্ট ওয়ার্ক আসলতে হেতুক নকয় স্মাৰ্ট ওয়ার্ক হৈ গল আপুনি খুব কমটি সময়ৰ ভিতৰত বেছি কাম কৰিব পৰা আইডিয়া ডেভেলপ কৰাটো স্মাৰ্ট ওয়ার্ক কয় আপুনি যেটো কামত বহুত বেছি কষ্ট কৰিবলগীয়া হৈছে বহুত দিন লাগি গৈছে সেই একাটা কামকে আপুনি কমটি দিনৰ ভিতৰত কমটি কষ্টৰ দ্বাৰা কেনেকৈ কৰিব যেটো কাম আপুনি অকলে কৰিবলগীয়া আছে সেই কামটো আপুনি বিভিন্ন ধৰণৰ মানুহ লগ লগাই কেনেকৈ আপুনি একেলগে কৰিব পাৰিব হেনেকুৱা ধৰণৰ আইডিয়া বিলাক কয় স্মাৰ্ট ওয়ার্ক যিখিনি স্মাৰ্ট ওয়ার্ক আপুনি কৰিব লাগিব যদি আপুনি কোনো স্মাৰ্ট ওয়ার্ক নকৰে তেনেহলে আপুনি কেতিয়াও সাকসেস এচিভ কৰিব নোৱাৰে আৰু যদি স্মাৰ্ট ওয়ার্ক কেনেকৈ কৰে কি কৰে জানিবৰ মন আছে তেনেহলে ইয়াৰ ভিতৰত কোচিং পাই যাব আপুনি ইউটিউবত বিভিন্ন ধৰণৰ কোচিং আছে ভালকে চাই বুজি ল'ব যে স্মাৰ্ট ওয়ার্ক আসলতে কি কয় কাৰণ আপুনি যদি সাকসেস এচিভ কৰিব বিচাৰিছে আপোনাক স্মাৰ্ট ওয়ার্ক লাগিবই 5 নম্বৰ যেটো সফলতা ডাইৰেক্ট ৰুল হেতু হৈ গল প্ৰত্যেকটো হৈ যোৱা ফেইলিয়াৰ পৰা ভুলৰ পৰা আপুনি কিবা নহয় কিবা এটা সদায় শিকিবলৈ চেষ্টা কৰিব লাগিব আমাৰ লাইফত আমি কি কৰো যেতিয়া আমি কিবা এটা কাম আৰম্ভ কৰো কিবা এটা কাম কৰি থাকো এবাৰ যদি আমি ফেইল হৈ গলো দুবাৰ তিনিবাৰ হৈ যোৱাৰ পিছত আকৌ কষ্টই নকৰো বা চেষ্টাটো নকৰোৱে কিন্তু সেই ফেইল কিয় হলো সেই ৰিজন গিটাও নিলিখো মই আপোনালোকক কৈ আছো যেতিয়া মই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছিলো নিজৰ কোম্পানী ষ্টাৰ্ট কৰিছিলো তেতিয়া আমি কেইবাবাৰো ঘাটি খাইছো কেইবাবাৰো বন্ধ হৈ গৈছে কিন্তু যিমানবাৰ বন্ধ হৈছে সিমানবাৰ ষ্টাৰ্ট কৰিছো সিমানবাৰ আকৌ হাৰ্ড ওয়াৰ্ক কৰিছো মেহনতি কৰিছো প্ল্যানিং কৰিছো তাৰ লগতে কিন্তু আৰু এটা কাম যেটো বাৰে প্ৰতি কৰিছো হেতু হৈ গল কি প্ৰত্যেকবাৰ যে ভুল হৈছে সেই ভুল হোৱাৰ পৰা এটা ভুল উলিয়াইছো যে কি কাৰণে আমি ফেইল হলো সেই ভুলটো বিচাৰি উলিয়াই হেতুক নাইকিয়া কৰি আকৌ এবাৰ আগবাঢ়িছো এনেকুৱা কৰোতে 7 নম্বৰ বাৰত আমাৰ যিখিনি ভুল আছিল সেইখিনি একেবাৰে নাইকিয়া হৈ গল আৰু আজি আমি এস্টাবলিশ হ'ব পাৰিছো ঠিক কেনেকৈ আপোনালোকে যদি কিবা এটা প্ল্যানিং লৈ লৈছে সাকসেস এচিভ কৰিব বিচাৰিছে তেনেহলে আপুনি কি কৰিব লাগিব আপুনি যে ফেইল হৈছে যিমানবাৰে ফেইল হৈছে হে কেলে ফেইল হৈছে ফেইল হোৱাৰ ৰিজনখিনি বাছি উলিয়াক ৰিজনখিনি লিখক ধুনিয়াকে আৰু হেখিনি কেনেকৈ নাইকিয়া কৰিব হেখিনি কেনেকৈ ফেস কৰিব হেখিনি কেনেকৈ কমপ্লিট কৰিব সেই বিষয়ে আপুনি প্ল্যানিং কৰক সেই বিষয়ে আপুনি আইডিয়া ব্ৰেইনত ভাবক বেলেগৰ পৰা হলো আইডিয়া লওক যাৰ দ্বাৰা আপুনি যিখিনি প্ৰবলেম ফেস কৰিছে যিখিনি কাৰণে আপুনি ফেইল হল হেখিনি যাতে আপুনি নাইকিয়া কৰিব পাৰে তেতিয়া আপুনি সফলতা পাব পাৰিব মেহনতটো লাগিবই প্ল্যানিং লাগিবই আকৌ এবাৰ কৰা যেটো ট্ৰাই মোৰ কন্টেন্ট হেতু আপোনাক লাগিবই লগতে স্মাৰ্ট ওয়াৰ্ক লাগিব আৰু তাতকে ডাঙৰ কথাটো হৈ গল কি যিমানবাৰ আপুনি ফেইল হৈছে ফেইল হোৱাৰ যিখিনি ৰিজন হে ৰিজনখিনি বিচাৰিলে তাক ধ্বংস কৰিবই লাগিব কাৰণ সাকসেস হৈ গল হেতুৱে বস্তু যেটো আপুনি ফেইলিয়াৰ পৰা শিকি এচিভ কৰিব পাৰে যিকোনো লাইফত ফেইল হোৱা নাই হি সাকসেস কি বস্তু বুজিও নাপায় সাকসেস এচিভ কৰিব নোৱাৰে এইটা গল সফলতা ডাইৰেক্ট ৰুলস যিখিনি মোক সুধি থাকে দাদা আমি লাইফত সফল কেনেকৈ হ'ম এই 5টা কথা ব্ৰেইনত হাৰ্টত আপোনাৰ হোল বডিত ব্লাডৰ সেলে ভৰাই লওক কষ্ট কৰক এই 5টা ফলো কৰক তাৰ পিছত মোক আপোনালোকে লগ কৰি ক'ব যে আপোনালোকে লাইফত সাকসেস এচিভ কৰিব পাৰিলে নে নাই পৰা বন্ধুসকল ভিডিওটো যদি ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত আপোনালোকৰ মতামত জনাওক যে এই 5টা ৰুলৰ ভিতৰত কোনকেইটা আপোনালোকে ফলো কৰি আছে কোনকেইটা আজিলৈকে আপুনি জনা নাছিলে লগ পাম বেলেগ এটা ভিডিও তেতিয়ালৈকে চাই থাকক PS এস্পাইৰিং ফিল্ম যেটো আপোনাক জীৱনত একোচল আগবঢ়াত সহায় কৰিবই ধন্যবাদ জয় অসম জীৱন জিন্দাবাদ